সো এয়াই হল ঝাৰখণ্ডত থকা মাসাঞ্জৰি ডেম যিয়ে নেকি এইখন ৰবীন্দ্ৰনাথ টেগোৰে ব্যৱহাৰ কৰা গাড়ীখন সো হে গাইজ গুড মৰ্নিং এতিয়া ৰাতিপুৱা 4:40 হৈছে আৰু আপোনালোক সকলোকে ৱেষ্ট বেংগলৰ ডে 4 লৈ স্বাগতম জনাইছো আজিৰ ভ্লগটো মোৰ বাবে খুব স্পেশাল কাৰণ আজি যেটো জায়গালৈ গৈ আছো সেই জায়গাটো কেৱল এটা ট্ৰেভেল ডেষ্টিনেশ্যন নহয় এটা জীয়াই থকা আবেগ হয় যিডোখৰ ঠাইক কোৱা হয় দা লেণ্ড অফ ৰবীন্দ্ৰনাথ টেগোৰ ইয়েছ আমি গৈ আছো শান্তিনিকেতন আৰু আপোনালোকে মোৰ আগৰ ভ্লগ কেইটা যদি চাইছে তেন্তে গম পায় যে মই ৱেষ্ট বেংগলত আছো মানে ৱেষ্ট বেংগলৰ নাজিৰপুৰ নামৰ এডোখৰ ঠাইত আছো অনুপ দাহঁতৰ ঘৰত যেতিয়া মোৰ চাকৰিৰ পৰীক্ষাৰ ৰিজাল্ট দিছিলে ন তেতিয়া মই ভাবিছিলো মানে যেতিয়া জয়েন হ'ম তেতিয়াৰ পৰাটো এক বছৰমান ছুটি ভালকে নাপাম বা ফুৰা চোৱা নহব তো জয়েনিঙৰ আগতে ভাল জায়গা এটালৈ ফুৰি আহিব লাগিব বুলি ভাবি থৈছিলো প্লেন তেনেকৈ কৰা নাছিলো আৰু ইয়ালৈ অহাটো সাডেন প্লেন হ'ল গম পায় সো অইল ইণ্ডিয়াত নতুন এটা লাইফ আৰম্ভ হোৱাৰ আগত ইমান ধুনীয়া এখন ঠাইলৈ গৈ আছো সেইটো কাৰণে মনটো ভালো লাগিছে ঠিক আছে আজিৰ এই ধুনীয়া দিনটো আৰম্ভ কৰো চাও শান্তিনিকেতনত কেনেকুৱা কি লাগে কি দেখাব পাৰো আমি বহুখিনি জায়গা পালোহি পুৰা আন্ধাৰ মান্ধাৰে ওলাইছিলো এতিয়া পোহৰ হৈ গ'ল সূৰ্য ওলালে 7:20 হ'ল এইটো এটা পৰিৱেশটো দেখাই দিছো য'ত আছো য'ত ৰখিছো মানে ৰঞ্জনাই মুতিলে নেকি সূৰ্য গৈ ওপৰ পালেগে মানে ৰাতি অকল 3 ঘণ্টা হৈছিল সেইটো কাৰণে বহুত টোপনি ধৰিছিলে তো গাড়ীত উঠাৰ পিছতে মানে 10-15 মিনিটতে বেয়া টোপনি ধৰিলে শুই ল'লো এঘুমতি ধুনীয়াকে এইফালে দাদাজনে ৰিল বনাইছে মই ৰিলত ওলাইছো আমি ফটো চটো মাৰিলো চুচু পানী কৰিলো এতিয়া যাব লাগিব বাৰু আজি অকল শান্তিনিকেতন যে গৈ আছো তেনে নহয় আজি আমি ঝাৰখণ্ডত থকা মাসাঞ্জৰি ডেমলৈও গৈ আছো যিটো পাহাৰ জংঘল আৰু পানীৰ মাজত আছে মানে আজি অলপ সময়ৰ কাৰণে ৱেষ্ট বেংগলৰ পৰা ওলাই মেলি ঝাৰখণ্ড ৰাজ্য যোৱা হ'ব আৰু তাৰ আগত এটা মন্দিৰতো সোমাম সো চাই থাকক ভিডিঅ'টো শেষলৈ আমি তাৰাপীঠ পালোহি এইখন তাৰাপীঠ কিবা এটা খাই লওঁ মানে একো খোৱা নাই যে পুৰা পেটটো কিবা লাগি আছে আৰু নাজিৰপুৰ মই যিডোখৰ জেগাত আছিলো ন অনুপ দাহঁতৰ জেগাডোখৰ কথা কৈছো সেইখন জেগাৰ মানে জিলাখনৰ নাম হ'ল নাদিয়া আৰু সেইফালৰ পৰা এইফালে আহিলে এখন পৰে আপোনাৰ তাৰাপীঠ ৱেষ্ট বেংগলত মই এতিয়ালৈকে যিখিনি জেগাত ফুৰিলো বা আছো থাকিছো এতিয়ালৈকে যিমানখিনি মানুহ লগ পালো মানে সকলোখিনি বহুত সহজ সৰল আৰু মৰমীয়াল লগ পাইছো ভাল লাগিছে আচলতে মেবি কলকাতাত তেনেকুৱা নহ'ব পাৰে পুৰা চিটিৰ কথা কৈছো যিহেতু এখন বিজি জেগা আৰু য'ত বেছি ভিৰ হয় মানুহ বেছি হয় তাত সেইটো অকমান কম দেখা যায় কিন্তু সকলো কথা নাই কোৱা কিন্তু তাৰ তুলনাত মানে গাঁৱৰ এৰিয়াত বা নৰ্মেল এৰিয়াখিনিত বেছি সেই সহজ সৰল লোক বা মৰম চেনেহ এইবিলাক অলপ বেছি দেখা যায় এতিয়া আমি এটা মন্দিৰলৈ গৈ আছো আৰু দিনটোৰ আৰম্ভণিটো কেতিয়াবাই হ'ল মানে কিন্তু ফুৰা বা যি চাবলৈ আহিছো সেয়া আৰম্ভণি একজনী মন্দিৰে হয় মনটোৱে ভাল লাগিব মনটো পজিটিভ লাগিব এক্টিভ লাগিব পুৰা খুব মানে এটা পবিত্ৰ ফিল এটা হ'ব আৰু এই গলিটোত সোমাই আহোঁতে মানে যি এটা ফিল হৈছে ন এটা যিটো পাৱাৰ ফিল কৰিছো মজা লাগিছে মানে আৰু আমাৰ লগত গৈ থকা মোৰ নতুন বন্ধু এটাক চিনাকি কৰাই দিছো ইয়াৰ নামটো হৈছে পোচেন আৰু ভালকে চাওকচোন কেনেকুৱা লাগিছে দেখিবলৈ জুনিয়ৰ পুষ্পা নিচিনা লাগিছে নে পুষ্পা ৰাজ পোচেন ৰাজ এফালে দোকান এখনত সোমালো ইয়াত পেৰা বনাই আছে এইটা তেওঁ বনাই আছে মই খালো বাৰু খাই চালো টেষ্টটো মজা লাগিলে এতিয়া আমি খাবলৈ সোমাইছো পুৰি খাম বুলি ভাবিছো ইয়াত অলপ সময় ৰৈ মেলি আমি এতিয়া পিছৰটো ডেষ্টিনেশ্যনলৈ যাবলৈ ওলালো যিটো নেকি এখন বেলেগ এখন ৰাজ্যতে সোমোৱা হ'ব সো আমি এতিয়া পালোহি মেছেঞ্জৰ ডাম আৰু এই ডামটো ঝাৰখণ্ডৰ দুমকা ডিষ্ট্ৰিক্টত আছে আৰু যিখন নদীৰ ওপৰেৰে ডামটো আছে সেই নদীখনৰ নামটো হ'ল ময়ূৰাক্ষী ডেমটো চোৱাৰ আগত ময়ূৰাক্ষী নদীৰ ওপৰত অলপ বটিঙৰ মজা লৈ লওঁ তাৰপিছত ডেমটো দেখুৱাম আপোনালোককো দাম দৰ কৰি মেলি অৱশেষত আমি 1000 টকাত ঠিক কৰিলো 6 জনৰ বাবে 1000 টকা ল'ব আৰু 15 মিনিট মান অলপ মজা দিব আৰু আমাৰ পুৰা ফূৰ্তি লাগিছে যদিও এই দাদাজনৰ ফূৰ্তি নাই লগা কাৰণ যেহেতু একেটা কামে ডেইলি কৰি থাকে মইতো প্ৰত্যেক দিনে যেতিয়াই য'ত চান্স পাওঁ ফূৰ্তি কৰাত কঞ্জুচি নকৰোৱে কাৰণ জীৱনটো বহুত খন্তেকীয়া আপোনালোকে জানে আমি সদায় হেপী হৈ থাকিবলৈ চেষ্টা কৰিব লাগে হয় নিজৰ কামো কৰি যাব লাগে বাট হেপী থকাত কঞ্জুচি কৰিব নালাগে কাৰণ জীৱনেতো দুখ দিয়াত কঞ্জুচি নকৰে ন সেইটো কথা ৰিলত পাইছিলো মই
পিছফালে চাওক কি মজা চিন চাওক বেকগ্ৰাউণ্ড চাওক এটা কি হয় চালি লাইফ জ্যাকেট পানীত ডুবলে মানে তলে লাগে না ভালো দিবি আলটিমেট আলটিমেট মজা লাগিছে রোদ পৰিছে মুখত গৰম লাগিছে কিন্তু ভাল লাগিছে রাউন্ড তো বললো করবো হ্যাঁ সো এয়াই হল ঝাৰখণ্ডত থকা মাছাঞ্জৰি ডেম যিয়ে নেকি বৰষুণ পানী জমা কৰে পাৱাৰ প্ৰডিউচ কৰে আৰু ফাৰ্মিঙতো বহুতখিনি হেল্প কৰে মই ওপৰৰ পৰা ভিউ কেইটামান দেখুৱাই দিছো চাই লওক দাদা একটা লাল চা হবে গিলাসটো বহুত সৰু হয় মই বেয়া পাইছো কিন্তু মই বেয়া পাইছো মই বেয়া নাই পোৱা আমি ঝাৰখণ্ডৰ পৰা আকৌ ৱেষ্ট বেংগল পাই গলোহি আৰু এতিয়া আমি গৈ আছো আজি দিনটোৰ আমাৰ ফাইনেল ডেষ্টিনেশ্যন শান্তিনিকেতন ভাগৰ নলগা নহয় ভাগৰ লাগিছে কিন্তু জোচ নাই কমা আমনি নাই লগাও আৰু এগৰাকী মহান ব্যক্তিৰ ঠাইখনলৈ গৈ আছো সেইটো এটা কাৰণ যে মনটো মানে ভাগি নাই পৰা কিন্তু তাত পোৱাৰ আগত আজি দিনটোৰ প্ৰথম সাজ ভাত খাই লওঁ এখন হোটেলত সোমাইছো আমি হোটেল জামাই আদৰ ইণ্টেৰিয়ৰটো চাওক ধুনীয়া আছে সাফা আছে আৰু চকীখন অলপ ইউনিক লাগিছে পটল আছে এটো কিবা পাত ভাজি ভাত কেৰেলা বিলাহী টপ দালি এটো কি হয় অংগা এটা কি হৈছে আমাৰ খানা খাই হৈ গল আৰু খানা খাই খুবেই ভাল লাগিলে আপোনালোকে যদি শান্তিনিকেতন আহে এফালে এখন হোটেলত খাব পাৰে অলপ আগতে দেখাইছিলে নামটো প্ৰকৃতিৰ মাজে মাজে আহি ফাইনেলি আমি শান্তিনিকেতনত প্ৰৱেশ কৰি দিলোহি সৰুতে আমি পঢ়িবলৈ পাইছিলো তেওঁৰ বিষয়ে ৰবীন্দ্ৰনাথ টেগৰৰ বিষয়ে এতিয়া তেওঁৰে ঠাইখনলৈ আহিছো খুব এটা মানে ভাগ্যৰ কথা আচলতে এখন ভগৱানে মিলাইছে আৰু ঠাইডোখৰত প্ৰকৃতি ৰক্ষাৰ ক্ষেত্ৰত বহুত গুৰুত্ব দিছে বহুত জাগাত বহুত গছ দেখি আহিছো তেওঁ আচলতে বহুত এজন ডাঙৰ পয়েট ৰাইটাৰ কম্পোজাৰ ফিলোচফাৰ পেইণ্টাৰ আছিলে আৰু এই কথাটো বহুতেই জানে আমাৰ ভাৰতৰ জাতীয় সংগীত জনগণ মনতো তেওঁৱে লিখা খুব জেগাডোখৰ শান্তিপূৰ্ণ এতিয়া আমি ৰবীন্দ্ৰ ভৱনত সোমাবলৈ লৈছো যাক শান্তিনিকেতনৰ হাৰ্ট বুলি কোৱা হয় এইটো কেৱল এটা মিউজিয়াম নহয় ই এনে এক ঠাই যিয়ে ৰবীন্দ্ৰনাথ টেগৰৰ লেখা শিল্পচিত্ৰ সৃষ্টি আৰু তেওঁ সম্পৰ্কীয় বহু স্মৃতিক জীয়াই ৰাখিছে যেহেতু মিউজিয়ামৰ ভিতৰত কেমেৰা এলাউ নাই হেতু কাৰণে ভিতৰত ভিডিও কৰিব নোৱাৰিম আৰু 100 টকা ললে টিকেট পাৰ পাৰসন ষ্টুডেন্ট আইডি থাকিলে 50 টকা লয় এইখিনি ৰুলখিনি মিউজিয়ামৰ ভিতৰতে এলাউ নাই কিন্তু বাহিৰতটো আছে না বাহিৰৰ চহৰতে মই দেখুৱাই দিছো অলপ এই আছক মিউজিয়ামটোৰ পৰা ওলাই আহিলো এতিয়া আকৌ বাহিৰলৈ আহিছো বাহিৰৰ দৃশ্যখিনি আকৌ আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিছো চাওক কি বৃহৎ গছ বাপৰে বাপ কি ডাঙৰ শান্তিনিকেতনক দ্য লেণ্ড অফ ৰবীন্দ্ৰনাথ টেগৰ এইটো কাৰণেই কোৱা হয় কাৰণ তেওঁৰ সপোনবোৰে ইয়াতেই চেপ লৈছিল আৰু তেওঁ প্ৰতিষ্ঠা কৰা বিশ্বভাৰতী ইউনিভাৰ্চিটি ইয়াতে আছে যি শিক্ষা প্ৰকৃতি আৰু শিল্পৰ এক সংযোজন হয় এইখন ৰবীন্দ্ৰনাথ টেগৰে ব্যৱহাৰ কৰা গাড়ীখন আৰু এতিয়া আমি মিউজিয়ামটোৰ পৰা এক্সিট মাৰিছো আৰু এনেকৈ আলিৰ কাষত হাতেৰে বনোৱা কিছুমান বস্তু আপোনালোকে দেখিবলৈ পাব যিবিলাক কিনিবও পাৰিব কিছুমান ইউনিক বস্তুও পোৱা যায় এই বাদ্যযন্ত্ৰটোৰ দাম হৈছে 80 টকা কি হয় কাকা নাম কি লাগে এটা একতাৰা কাকা এটাৰ নাম কি লাগে এটা ঢোলেৰ সেট মই লৈ ললো ঢোলৰ সেট আৰু ইকতাৰাটো 80 টকা ললে আৰু ঢোলৰ সেটটো 50 টকা লৈছে চিন হিচাপে থাকি যাব আৰু সজাবলে হ'ব শান্তিনিকেতন মানে জেগাডোখৰতে শান্তি শব্দটো সোমাই আছে আৰু সঁচাকে শান্তি ইয়াত একদম ঠাণ্ডা মানে ইমান একো আৱাজ নাই গাড়ী চাৰি গলে অলপ আৱাজ আহে বাকি ইমানে আৰু যিমানখিনি পাৰি দেখুৱালো আৰু সকলো দেখুৱাটো সম্ভৱ নহয় আৰু ভিডিও বহুত দীঘল হৈ যাব আৰু আজিৰ ভিডিওটো ইমানতে শেষ কৰিব লৈছো আশা কৰো আপোনালোকে চাই ভাল পালে কিবা যদি ভুল হৈছে তলত কমেন্ট কৰি জনাব আৰু কিবা যদি ক'ব বিচাৰিছে হেতু তলত কমেন্ট কৰি জনাই দিব আৰু যদি নতুন আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন দিবি অল কৰি লব বাই বাই নেক্সট ভিডিওত লগ পাই আছো और अभी तो रुको क्लाइमैक्स अभी बाकी
সো এতিয়া আমি গংগা নদী পালোহি জীৱনত প্ৰথমবাৰ গংগা নদীৰ অভিজ্ঞতা সকলো বস্তু প্ৰথমবাৰে হৈ আছে বাৰু ইয়াত অহাৰ পৰা গংগা নদীৰ এটা ঘাট পালোহি নামটো হ'ল কাটোৱা ঘাট আৰু ইয়াৰ পৰা ডাইৰেক্ট আমি নাৱেদি যদি এতিয়া আমি যাওঁ ডাইৰেক্ট নাদিয়া ডিষ্ট্ৰিক্ট পাই যামগে আমাৰ নাও চলা আৰম্ভ হৈ গ'ল গৈ আছো আমি